Hello guys, মই সুনীল আপোনালোকক স্বাগতম কৰিছো মোৰ অইন এটা ধামাকা ভিডিঅ' লৈ। তো গাইস এয়া হৈছে বিংগো, এয়া চিপছ, এয়া বিংগো, এয়া খাই আছো মই একদম টেষ্টি টেষ্টি বিংগো, বিৰাট টেষ্টি। তো গাইস এয়া চিপছ আপোনালোকে হয়তো খাই পাইছে, হয়তো নহয় আপোনালোকে প্ৰায় খাই পাইছে। তো গাইস এইটো চিপছ মই খাইছোঁ, মই আগৰ পৰা খাওঁ, এতিয়াও খাইছোঁ। তো গাইস আজি আমি আপোনালোকক দেখুৱাম এটা ভয়ানক চিপছ, পৃথিৱীৰ নিজে নিজৰ মাজত বিখ্যাত চিপছ, পৃথিৱীৰ আটাইতকৈ জ্বলা চিপছ, दुनिया का सबसे तीखा चिप्स। अगर आप लोग नहीं देखे होंगे तो मेरा चैनल पर आज आपको देखने को मिलेगा। तो गाइस बोलक भिडिओ तो आरम्भ करूँ। तो गाइस एया खालो ये साइड कर दूँ। आज एया आमार एकदम गाइस यात बर बेलेग बस्तु एटा आछे, बर बेलेग चिप्स एटा आछे, आपनालोके थाम्बनेल देखि गम पाइছে হয়তো। तो गाइस এই বস্তুটো দুদিনমান আগতে ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ দিছিলোঁ, আহিছিলে দুদিনমান আগতে, ভিডিঅ' বনাব পৰা নাছিলোঁ। তো বলক বস্তুটো মই আনবক্সিং কৰি চোৱা নাই, এতিয়া আনবক্সিং কৰোঁ। এই কি কি ওলাব এতিয়া আপোনালোকক চাম। এয়া খুলি দিলোঁ, এয়া খুলি আছোঁ গাইস। আগে পিছে ময়ো বস্তুটো পোৱা নাছিলোঁ, এতিয়া প্ৰথম বস্তুটো খুলি চাইছোঁ। এইয়া গাইস, বাহ এইটো কি, বাহ এইটো হাৱা ভৰাই দেখিছেনে? কিমান কোম্পানী কিমান আজিকালি এডভান্স হৈ গৈছে দেখিছেনে? পলিথিনত হাৱা ভৰাই দিছে। তো ইয়াক ছাইডত ৰাখিছোঁ আৰু বক্সত কি আছে চাই লওঁ, আৰু একো নাই। তো এইটোৱে হৈছে মেইন বস্তুটো, আপোনালোকে দেখিলেই গম পাব এয়া খাতৰনাক। ইয়াত যিটো চিম্বল আছে, যিটো ইয়াৰ যিটো ব্ৰেজিংটো আছে, আপোনালোকে চাব পাৰে, একদম ভয়ানক ভূতৰ নিচিনা, যিবোৰ ভূতৰ ভিডিঅ'ত থাকে যে, জলো চিপছ লাষ্ট চিপছ চেলেঞ্জ, লাষ্ট চিপছ চেলেঞ্জ। এয়া গাইছ মই এতিয়া খুলিব লৈছোঁ, ওচৰলৈ আহা। এইয়া হৈছে মেইন বস্তুটো। এইয়া বহুত দিনৰ পৰা ইউটিউবত ভিডিঅ' চাই আছিলোঁ, তো ফাইনেলি আহি গ'ল বস্তুটো। এয়া চাওক, এইটো হৈছে। ইয়াৰ দামটো কিমান আছিলে, মোৰ ইয়াত নাই। ইয়াৰ দামটো 300 টকা লৈছে। ইয়াত আছে 249, ডেলিভাৰী চাৰ্জৰ সৈতে মানে 300 টকা। তো এয়া আপোনালোকে পঢ়ি চাব পাৰে কি কি লিখা আছে পিছফালে, ইয়াৰ বেক চাইডত। তো এই বস্তুটো আজি খাব লাগিব। মই ভিডিঅ' দেখিছোঁ বাৰু, খাই বহুত মানুহে কিবা হৈ যায়, সঁচানে মিছা সেইটো আজি প্ৰমাণ কৰিম, মই নিজে খাম। আৰু তাৰ কাৰণে এয়া মিষ্টি আনি থৈছোঁ, এইটো কি বুলি কয়, আমুল কল, এটা পানী বটল এইটো। তো গাইছ বস্তুটো খাব লাগিব, খোৱাৰ পিছৰ ৰিয়েকশ্যনটো আপোনালোকক কি হয় মানে মই আপোনালোকক দেখুৱাম। সঁচাকৈ এই চিপছটো পৃথিৱীৰ বিখ্যাত, মানে পৃথিৱীৰ আটাইতকৈ জ্বলা চিপছ নেকি, মই বস্তুটো আজি আপোনালোকক প্ৰমাণ কৰি দেখুৱাম। তো বলক বস্তুটো খাই চাওঁ। তো গাইছ এতিয়া বক্সটো খুলি দিওঁ। এতিয়া এই বস্তু এতিয়া খাব লাগিব, চিপছ বহুত দিনৰ পৰা আশা কৰি আছিলোঁ খাম। তাৰ আগতে মই পানী এটোপাল খাই লওঁ। এইটো বস্তুটো যিহেতু পৃথিৱীৰ আটাইতকৈ জ্বলা চিপছ, গতিকে সাৱধান হ'ব লাগিব যাতে চকু মুখ এনেকুৱা জেগাত নালাগক। তো বস্তুটো মই খুলি দিছোঁ, ওচৰলৈ আহা। এইয়া গাইছ, এইয়া মেইন বস্তুটো ওলাই গ'ল। ভালকৈ খুলি দিছোঁ মই। এইয়া মেইন বস্তুটো, এই এটুকুৰাৰ দাম 250 টকা, এটুকুৰা চিপছৰ দাম 250 টকা। চাওক, এতিয়া খাব লাগিব। ইয়াৰ ভিতৰত আৰু আছে নেকি, নাই, এইটো ছাইড কৰি দিছোঁ। এয়া হৈছে মেইন চিপছটো, ওচৰলৈ দিয়া। এইয়া তো গাইছ, ভগৱানক চিন্তি এই প্ৰথম পৃথিৱীৰ আটাইতকৈ
জ্বলা চিপছ প্ৰথম মুখত দিব লৈছোঁ। খাবলৈতো ভালেই আছে, অকণ আৰু অকণ খাওঁ। এয়া গাইজ, মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, মই ধেমালি কৰা নাই। আপোনালোকে এনেকুৱা বস্তু কেতিয়াও ট্ৰাই নকৰিব। মই আপোনালোকে হাতযোৰ কৰি কৈছোঁ, অনুৰোধ কৰিছোঁ, কেতিয়াও নাখাব। গাইজ, মই আপোনালোকক ধেমালি কৰা নাই। গাইজ, পাগল হৈছোঁ মই, মোৰ হাত ভৰি কঁপি গৈছে। এনেকুৱা চিপছ, এনেকুৱা বস্তু জীৱনত কেতিয়াও আপোনালোকে ট্ৰাই নকৰিব। মই আপোনালোকক হাতযোৰ কৰি কৈছোঁ, বাবাতকৈ বহুত বেছি ডেঞ্জাৰ। একণ আছে, একণ মই নাখাওঁ, মই নোৱাৰোঁ। পেটৰ ভিতৰত ইয়াৰ কাৰ্য চলি আছে এতিয়া। বাবাতকৈ বহুত বেছি জ্বলা মই সহিব নোৱাৰোঁ। মই জ্বলা খাবই নোৱাৰোঁ। সেয়া ৰসগোল্লা খাই দিওঁ। নাকৰ পানী ওলাই গৈছে। গাইজ, আপোনালোকে এনেকুৱা বস্তু কেতিয়াও ট্ৰাই নকৰিব। ভবাতকৈ মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ হাঁহি হাঁহি, কিন্তু খোৱাৰ পিছতে গম পোৱা যায়। এনেকুৱা বস্তু জীৱনত কেতিয়াও ট্ৰাই নকৰিব। আপোনালোকক মই হাতযোৰ কৰি, আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ একেবাৰে আপোনালোকে ট্ৰাই নকৰিব। বহুত ভয়ানক। তো গাইজ, ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, মই থাকিব নোৱাৰা হৈ গৈছোঁ। মই ইয়াৰ পৰা উঠিব লাগিব। তো আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই গাইজ, মই নোৱাৰোঁ। পাগল হৈ যাবি।